তো হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল হওক। মোৰো খবৰ ভালেই। এতিয়া চাওক, ৰাতি মই ফাৰ্মৰ ভিতৰত বহি বহি আপোনালোকলৈ বুলি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আচলতে মই যিটো টপিকৰ ওপৰত আজি কথা পাতিব গৈ আছোঁ, সেইটো টপিক সাধাৰণতে মানে কোনেও নকয়। ধৰি লওক আপুনি এজন নতুন ফাৰ্মাৰ বা নতুনকৈ আপুনি এখন ফাৰ্ম খুলিম বুলি ভাবিছে। আপুনি যেতিয়া এজন ফাৰ্মাৰক সুধিব যে মই এখন ফাৰ্ম খুলিম, কিমান টকা লাগিব, তেওঁ আপোনাক সঠিককৈ কেতিয়াও ক'ব নোৱাৰে। আপোনাক কৈ দিব যেন 1 লাখ টকা লাগিব বা 1.5 লাখ টকা লাগিব, গম পাইছেনে? কিন্তু কথাটো তেনেকুৱা নহয়। আজি মই গোটেইখিনি একে ভাঙি পাতি ক'ম ফাৰ্মৰ ৰিয়েলিটিটো। মোৰ লগত বৰ্তমান কি কি প্ৰব্লেম চলি আছে ফাৰ্ম খুলি। মই ইউটিউবত ভিডিঅ' চাই ফাৰ্ম খুলিছিলোঁ, কিন্তু আজি মই ফাৰ্মখন খুলি এইটো 9 নম্বৰ বেটছ কৰি আছোঁ। এতিয়া মই বুজি আছোঁ যে মই কি কি ভুল কৰিলোঁ ফাৰ্মখন খুলি। মই খুলিব লাগিছিল নে নালাগিছিল, আৰু মই ফাৰ্মৰ বিষয়ে অকণমান ভালকৈ জানি ল'ব লাগিছিল নে নালাগিছিল। গতিকে আপোনালোকে ফাৰ্ম এখন বনোৱাৰ আগত আপোনালোকে কি কি ভুল মানে নকৰিব, এই ভিডিঅ'টোত মই গোটেইখিনি আপোনালোকক ধুনীয়াকৈ ক'ম। কোনো এজন ফাৰ্মাৰে আপোনালোকক সঠিককৈ নকয়। আপুনি যেতিয়াই সুধিব আপোনাক ক'ব যে 1000 পোৱালি পুহ, ধুনীয়া এটা বাজেট আহিব, আপুনি ধুনীয়াকৈ চলিব পাৰিব। কিন্তু আচল সেইটো নহয়। আপুনি কেতিয়াও চলিব নোৱাৰে। আপুনি ভুলতো এই বিজনেছটোত নাহিব। যদিহে আপুনি মই যিকেইটা মানে আপোনালোকক ক'বলৈ গৈ আছোঁ, সেই বস্তুকেইটা যদি আপুনি আপোনাৰ যদি মানে সঠিককৈ আপুনি কৰি ল'ব নোৱাৰে, তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় ভাল লাগিব আপোনালোকৰ। ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আহক ভিডিঅ'টো পিনে আগবাঢ়োঁ। আপুনি যেতিয়াই ব্ৰইলাৰ ফাৰ্মৰ বিষয়ে ইউটিউবত ছাৰ্চ কৰিব, তেতিয়া আপোনাৰ সন্মুখত বহুত ভিডিঅ' আহিব যে 1300 পোৱালি পুহি বা 1400 পোৱালি পুহি 40,000 পালে, 50,000 পালে। কিন্তু তেওঁলোকে জানো প্ৰত্যেকটো বেটছত কিমান টকা পায়? কোনোবাই কৈছেনে এইটোৰ ওপৰত কেতিয়াবা কথা? কোনেও নকয়। কেতিয়াবা এটা বেটছত ধৰি লওক আপুনি একে ধুনীয়া ৰিজাল্ট কৰিলে, A গ্ৰেড ৰিজাল্ট কৰিলে, আপুনি 40,000 পাই গ'ল, 50,000 পাই গ'ল, সেইটো মই মানিছোঁ। কিন্তু আপোনাৰ প্ৰত্যেকটো বেটছতে তিমান টকা নাহে। আৰু আপোনাৰ পোৱালিখিনিৰ বয়স হ'ব লাগিব 46 ডেইজ। 46 ডেইজ মানে 1.5 মাহ প্লাছ আকৌ পোৱালিখিনি যোৱা 15 দিনমানৰ পিছতহে, 10 দিন বা 15 দিনৰ পিছতহে আপোনাৰ একাউণ্টত পইচাটো সোমাব। তেতিয়াহ'লে আপুনি হিচাপ কৰক কিমান দিন হৈ গ'ল, আপুনি 40,000 টকাই বা পালে। ধৰি লওক আপুনি 1300 পোৱালি পুহিলে, মই এতিয়া যোৱা বেটছত পুহিছিলোঁ 1400 পোৱালি। 1400 পোৱালিত মই পালোঁ 40,000 টকা। A গ্ৰেড ৰিজাল্ট হৈছে। ইয়াতকৈ আৰু মানে বেছি ভাল, ইয়াতকৈ আৰু হ'ব নোৱাৰে। আৰু মই যিমানটো মই মানে হিচাপ কৰিছোঁ, অতি বেছি মই ধৰি লওক মানে আৰু অকণ যদি ভাল হ'লে 50,000 টকালৈকে ধৰি লওক পালোঁ হয়। 2 মাহত যদি মই 50,000 টকা পাওঁ, মাহত কিমানকৈ পৰিলে? 25,000। ইয়াৰ পৰা আপুনি মোৰ ফাৰ্মৰ খৰচটো বাদ দিয়ক, প্লাছ 2 মাহৰ মোৰ দৰমহা আপুনি মাহত 15,000কৈ ধৰিলেও 30,000 টকা আছে। গোটেইখিনি কথা আপোনালোকে বুজিব, বুজি শুনিহে আপোনালোকে ফাৰ্ম এখন কৰিব। মই নকওঁ যে ব্ৰইলাৰ ফাৰ্ম কৰিলে আপোনালোকে লছৰে সন্মুখীন হ'ব, লছৰ সন্মুখীন নহয়। কিন্তু সদায় ব্ৰইলাৰ ফাৰ্মত কেপাচিটিটো মেইন। আপুনি সদায় 1500 পোৱালিৰ ওপৰত কেতিয়াও নাথাকিব। 1500, 1000, 2000 পোৱালিত কেতিয়াও আপুনি নাভাবিব। আপুনি মিনিমাম 2000 পোৱালিৰ ওপৰত আপুনি এখন ফাৰ্ম গঢ়াৰ চেষ্টা কৰিব, যদিহে আপুনি এখন ফাৰ্ম খুলি সঁচাকৈ ছাকচেছ হ'ম বুলি ভাবে। এতিয়া আমাৰ নিচিনা বহুত ফাৰ্মাৰ আছে যোনে 1000 পোৱালি পুহিছে, 1200 পোৱালি পুহিছে, 1500 পোৱালি পুহিছে। আমাৰ মানে এনেকুৱা এটা কণ্ডিশ্যন, আমি এতিয়া এই বেটছৰ পোৱালিখিনি এতিয়া যে যাব, এতিয়া এই পোৱালিখিনিক মেডিচিন খুৱাব লাগে, কিবাকিবি খুৱাব লাগে। এতিয়া আমাৰ হাতত মানে বাজেট নাই। আমি মানে কেতিয়াবা এনেকুৱালৈকে মই ভাবিবলৈ বাধ্য হৈছোঁ যে দানা বেছি দিম, দানা বেছি মই সিহঁতৰ কাৰণে মেডিচিন আনিম। কিন্তু ফাইদা কি হ'ব? ফাইদা একো নাই, গম পালে নে নাই? লছটো উল্টা আকৌ মোৰেই হ'ব। সিপিনে দানা যেতিয়া কমি যাব, দানা শ্বৰ্টেজ হৈ যোৱাৰ লগতে পোৱালি ৱেট নাহিব, ৱেট নহাৰ কাৰণে আকৌ মই মেডিচিন খুৱাইছোঁ, ফাইদা একো নহ'ব, গম পালে নে নাই? ঘূৰি পকি আপুনি মিনিমাম 2000 পোৱালি যদি আপুনি পোহে, তেতিয়াহ'লে আপুনি ধৰি লওক মানে 70,000 পৰা 80,000 টকা এটা পাব ঠাণ্ডা ছিজনত। আকৌ গৰম ছিজন আহি যোৱাৰ লগতে আপুনি সেই 70,000-80,000 টকা নাপায়। গৰম ছিজন আহি গ'লে আপুনি সেই 2000 পোৱালিত অতি বেছি 40,000 টকা এটা পাব, যদি আপোনাৰ ৰিজাল্টটো ভাল হয়। আৰু যদি আপুনি মানে বেয়া ৰিজাল্ট হয়, তেতিয়া আপুনি 15,000, 20,000 এনেকুৱা কিবা এটা পাব। আপোনাৰ যিটো খৰচ, সেই খৰচটো ওলাব ফাৰ্মৰ পৰা ধুনীয়াকৈ। আৰু এখন ফাৰ্ম বনাওঁতে সদায় বাজেটটো আপোনাৰ হাতত। আপুনি ফাৰ্মখনত কিমান টকাৰ ভিতৰত আপুনি কৰিম বুলি ভাবিছে। যদি আপুনি মোৰ মানে তেতিয়াহ'লে সদায় ফাৰ্মৰ খুঁটাকেইটা আপুনি মেইন চাব। খুঁটাকেইটা আপুনি বাঁহৰে লগাওক বা কাঠৰে লগাওক, মানে অকণ হেভিকৈ লগাব। আৰু বেৰখিনি সদায় লোহাৰৰ নেট লগাব। বাঁহত আপুনি মানে নৰবই। বাঁহত ৰ'লে কি হ'ব জানেনে? 2 বছৰ যাব, 3 বছৰ যাব, তাৰপিছত লাহে লাহে উঁয়ে ধৰিব, বস্তুটো বেয়া হৈ যাব। সেইখিনি সময়ত আপুনি যদি লোহাৰৰ নেটটো লগাব পাৰে, বাঁহত আপুনি যিমান টকা খেদিব, যিমান আপোনাৰ হাজিৰা খৰচ, আপোনাৰ যিমান আহিব কষ্টিং, গোটেইখিনি মিলালে আপুনি মানে লোহাৰৰ নেটটোৱে পাই যায়।
লোহাৰৰ নেটটো আনক, তেতিয়াহ'লে আপুনি মানে অকণমান ভাল দিন লাষ্টিং কৰিব। আৰু ফাৰ্মত এই পানী দিয়া যে যিটো পানী ডিংকাৰ, এই পানী ডিংকাৰটো আপুনি কেতিয়াও মেনুৱেলি নকৰিব, গম পাইছেনে নাই? আপুনি যেতিয়া প্ৰথম ফাৰ্ম খুলিব না, আপোনাৰ এনেকুৱা লাগিব এই মই মেনুৱেলিতে কৰি দিম, মই আপোনাৰ অকণমান কষ্ট কৰিম, গম পাইছেনে নাই? আপুনি এনেকৈ ভাবিব। যেতিয়া ঠাণ্ডা ছিজনত আপুনি এই বাচনটো, এতিয়া মোৰ ফাৰ্মত কিমান বাচন আছে জানে? মই এবাৰ পোৱালি পুহিছোঁ 1300 পোৱালিত মোৰ এতিয়া বাচন আছে মিনিমাম 60টা। এই 60টা বাচন আপুনি বাহিৰত উলিয়াই ধুব লাগিব ধুনীয়াকৈ একদম, গম পাইছেনে? এই ঠাণ্ডা ছিজনত এই দেখিছে জেকেট পিন্ধি আছোঁ, হ'লেও ঠাণ্ডা পানী চুই বাচনখিনি আপুনি ধুবই লাগিব। ধুইহে আপুনি আকৌ ৰিটাৰ্ণ সিহঁতক পানী দিব পাৰিব, যদি আপুনি মেনুৱেলি কৰে। যেতিয়া আপুনি সদায় ৰাতিপুৱা দুপৰীয়া এনেকৈ বাচন ধুব লাগিব, তেতিয়া আপুনি এটা সময়ত মানে হতাশ হৈ যাব, আপুনি ক'ব যেন মই নকৰোঁ আৰু, গম পাইছেনে নাই? নকৰোঁ বুলি এনেকুৱা বহুত ফাৰ্মাৰে অলৰেডি ফাৰ্ম বন্ধ কৰি দিলে। গতিকে আপুনি যেতিয়াই ফাৰ্ম খুলিব, আপুনি এটাই চিন্তা কৰিব, বেলেগ বস্তু আপুনি মানে হেভি লগাওক নলগাওক, কিন্তু পানীটো অট' ডিংকাৰে সদায় আপুনি মাথা মাৰিব। তেতিয়াহ'লে আপুনি মানে ফাৰ্মখনৰ পৰা কিবা এটা আপুনি কৰিব পাৰিব। আৰু যদি চাং কৰিব পাৰে তেতিয়াহ'লেতো বহুত ভাল। চাং কৰি দিব পাৰে আৰু যদি অট' ডিংকাৰ লগায়, তেতিয়াহ'লে আপোনাৰ সময়টো বহুত বাঢ়ি যাব। সময়টো মানে আপোনাৰ বহুত আপোনাৰ হাতত ৰৈ যাব। তেতিয়া আপুনি এইটো ফাৰ্মখনৰ বাহিৰেও বেলেগ কিবা এটা কৰিব পাৰিব। ঘৰত সৰু সুৰাকৈ আপুনি দোকানে দিলে বা কিবা বেলেগ আপুনি অনেক বিজনেছ কিবা কিবি কৰিব পাৰিব পাৰ্ট টাইম টাইপত। কিন্তু যদি আপুনি মেনুৱেলি কৰে, তেতিয়াহ'লে আপুনি একো কৰিব নোৱাৰে। মই এতিয়া দিনটোৰ ভিতৰত কি কৰোঁ জানে? ৰাতিপুৱা শুৱাৰ পৰা উঠিলোঁ, ধুনীয়াকৈ ৰেকিং কৰিলোঁ, পানী দিলোঁ, পানী চানী দি কৰি লৈ গৰুকেইটা এৰাল দি আহিলোঁ, দুপৰীয়া হ'লেই। আকৌ দুপৰীয়া অকণমান টাইম ভাত পানী খাই অকণ ৰেষ্ট ল'লোঁ ফাৰ্মতে, আকৌ ভাতিবেলা আকৌ ফাৰ্মৰ কাম কৰিবলগীয়া হয়েই। এতিয়া মই ফাৰ্মখনৰ বাহিৰে মানে মই একো কৰিব নোৱাৰোঁ, গম পালে নাই? কিহৰ কাৰণে? পানীটো মেনুৱেল কাৰণে। যদি অট' ডিংকাৰ হ'ল হয়, মোৰ সময়টো বহুত ৰাহি হ'ল হয়। যিমান ফাৰ্মাৰ আছে সকলোৱে পহিলা মানে মেনুৱেলে কৰিম বুলি ভাবে, মেনুৱেলে লয়, কিন্তু লাহে লাহে অট' ডিংকাৰলৈ মানে মাথা মাৰেই। আৰু অট' ডিংকাৰ লয়েই। যিবিলাকে অট' ডিংকাৰ লগাই আছে আপুনি তেওঁলোকক সুধিব যে মানে মেনুৱেলি ভাল নে অট' ডিংকাৰ ভাল? মেনুৱেলিত আপোনাৰ খৰচটো কমিব, কিন্তু আপোনাৰ যেন কাম বহুত বাঢ়ি যাব। ভুলতো আপুনি মেনুৱেলি নকৰিব, অট' ডিংকাৰ কৰক। আৰু এতিয়া মই যে মেনুৱেলি লগাইছোঁ, এয়া মই ডিংকাৰ ফুল কৰি দিওঁ, ৰাতিপুৱালৈকে চাফা হৈ থাকে, একে শুকাই থাকে। মুৰ্গীকেইটা হয়তো আৰু অকণমান পিয়াহ থাকিও যাব পাৰে, যিটো এতিয়া মই নাজানো। মই আকৌ নেক্সট আকৌ পানী লগাই দিলেহে সিহঁতে খাব পাৰিব। সেই একেখিনি সময়ত যদি আপোনাৰ অট' ডিংকাৰ হয়, আপুনি ধৰি লওক ৰাতি পানী দি দিলে 200 লিটাৰ, ৰাতিপুৱালৈ দেখিছে আপোনাৰ টেংকি খালী, আপুনি লগালগ পানী চলাই দিলে 5 মিনিটৰ ভিতৰত মুৰ্গী ৰিটাৰ্ণ পানী পাই যাব। কিন্তু মেনুৱেলত এনেকুৱা নহয়। মেনুৱেলত আপুনি বাচনখিনি বাহিৰলৈ উলিয়াওক, ধুৱক, ধুই কৰি আকৌ ৰেকিং কৰি পানীত লগোৱালৈ 1 ঘণ্টা 2 ঘণ্টা আপোনাৰ যায়গৈ। মানে এজন মানুহে 1000 পোৱালি পুহোঁতেই মানে আপোনাৰ হাইৰাণ হৈ যায়। 1000 পোৱালি পুহোঁতেই সি মানে হাঁহনে কান্দো লাগি যায় তাৰ। কি কাৰণে এই ফাৰ্মখন মই খুলিলোঁ, এনেকুৱা এটা তাৰ মানে মাথাত চিন্তা আহি যায়, গম পালে নাই? বহুত ফাৰ্মাৰে এইবিলাক ক্ষেত্ৰত মানে ফাৰ্ম বন্ধ কৰি দিছে। আপুনি যদি এই বস্তুখিনি যদি আপুনি মেনেজ কৰিব পাৰে, তেতিয়াহ'লে আপুনি ধুনীয়াকৈ ছাকচেছ হ'ব ফাৰ্মত। নহ'লে মোৰ নিচিনা বৰবাদ হ'ব আপুনি।